হে প্ৰিয় বন্ধুসকল, আমি প্ৰভু যীশু খ্ৰীষ্টক কিমান বিশ্বাস কৰোঁ আৰু প্ৰভু যীশু খ্ৰীষ্টে আমাৰ পৰা কি বিচাৰে, আহক আমি এই বাক্যটো লৈ অলপ আলোচনা কৰোঁ। প্ৰিয় বন্ধুসকল, আজি বহু বিশ্বাসী লোকে বিশ্বাস কৰে যে প্ৰভু যীশু বৰ্তমান দুৱাৰদুলিত আহি থিয় দিছেহি। যদিহে আজি সেই মহান দিন, পুনৰুত্থানৰ দিন, মণ্ডলীবিলাকৰ পৰিত্ৰাণৰ দিন আহি পোৱাহি নাই আৰু এতিয়াও আপুনি পৰিত্ৰাণৰ ভাগী হোৱা নাই, তেনেহ'লে কিয়নো প্ৰভু যীশুক গ্ৰহণ কৰি পৰিত্ৰাণৰ ভাগী হ'বলৈ আগ নাবাঢ়ে? এতিয়াও হয়তো আপোনাৰ বাবে সুযোগ হেৰাই যোৱা নাই। আপুনি বাট পৰি যোৱাৰ কোনো প্ৰয়োজন নাই। ঈশ্বৰে আপোনাক মাতিছে, তেওঁ আপোনাক সুযোগ দিছে যাতে তেওঁ অহাৰ দিনত আপোনাক সাজু হৈ থকা পায়। আপুনি তেওঁৰ এই প্ৰেমৰ সুযোগ যদি গ্ৰহণ কৰিব নোৱাৰে, তেনেহ'লে ই কেনে পৰিতাপৰ বিষয় হ'ব। আমি পবিত্ৰ বাইবেলত পাওঁ, মুঠিয়ে লিখা শুভবাৰ্তা 24:42 পদত, এই হেতুকে পৰ দি থাকা, কিয়নো তোমালোকৰ প্ৰভু কোন মুহূৰ্তত আহিব তাক তোমালোকে নাজানা। হে প্ৰিয় বন্ধুসকল, আজি আন এটি দিনৰ বাবে আপুনি বাট নাচাব। এনে এটি দিন হয়তো আপুনি নাপাবও পাৰে, কিয়নো কালিৰ কোনো নিশ্চয়তা নাই। কোনোৱে যেন সেই দিনত বাট পৰি নাযায়। আপুনি যদিহে নতুন জন্ম প্ৰাপ্ত হৈছে আৰু ঈশ্বৰৰ লগত আপোনাৰ সম্বন্ধ সঠিক ৰূপে ৰাখিছে, তেনেহ'লে আপুনিও ক'ব পাৰিব যে হয়, ময়ো সাজু আছোঁ। প্ৰিয় বন্ধুসকল, নতুন জন্ম লাভ কৰাই হৈছে সাজু হৈ থকাৰ প্ৰধান কথা। প্ৰভু যীশু আপোনাৰ প্ৰভুনে? আপোনাৰ তেওঁ গৰাকীনে? আপুনি নিজ জীৱন তেওঁত সমৰ্পণ কৰিলেনে? নে এতিয়াও আপুনি ঈশ্বৰৰ লগত ধেমালিহে কৰি আছে? এতিয়াও আপুনি মাজ ৰাস্তাতে থিয় দি আছে নেকি? আপুনি হয়তো মনতে চিন্তা কৰি কয়, এতিয়া নহয়, অন্য এদিন মই পৰিত্ৰাণৰ বিষয়ে চিন্তা কৰিম। আমি পবিত্ৰ বাইবেলত পাওঁ, যোহনে লিখা শুভবাৰ্তা 3:3 পদত, যীশুৱে উত্তৰ দি তেওঁক ক'লে, মই তোমাক অতি স্বৰূপকৈ কওঁ, নতুনকৈ জন্ম নাপালে কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে। প্ৰিয় বন্ধুসকল, আজিয়ে পৰিত্ৰাণৰ দিন, কালিলৈ হয়তো অনেক পলম হৈ যাব। খ্ৰীষ্টত বিশ্বাসীসকলক বৰ্তমান যিকোনো সময়তে উঠাই লৈ যোৱা হ'ব পাৰে। আনকি আজিয়ে সেই মহান দিন হ'ব পাৰে। প্ৰভু যীশু যদি আজিয়ে আহে, আপুনি তেওঁৰ লগত যাবলৈ সাজু আছেনে? নে এই পৃথিৱীতেই থাকি যাব? কোনেও হয়তো ক'ব, এই সকলো বিষয়ৰ প্ৰতি মোৰ কোনো ইচ্ছা নাই। কিন্তু আপোনাৰ ইচ্ছা আছেনে নাই, প্ৰশ্ন সেইটো নহয়। প্ৰশ্ন হৈছে, প্ৰভু যীশু আপোনাৰ ত্ৰাণকৰ্তা হয়নে নহয়? আপুনি প্ৰকৃততে প্ৰভু যীশুলৈ প্ৰাৰ্থনা কৰি তেওঁলৈ আপোনাৰ জীৱন সমৰ্পিত কৰিলেনে? প্ৰথমতে নতুন জন্ম লাভ কৰক আৰু আপোনাৰ পৰিয়ালকো সুস্থিৰ কৰক। প্ৰিয় বন্ধুসকল, আহক এই সময়তে বাট পৰি যোৱাৰ সম্ভাৱনা থকাসকলক যোগাযোগ কৰক। আপুনি ভাবি চাওক, আপোনাৰ কিমান বৰ বন্ধু বান্ধৱ আছে যিবিলাক হয়তো এতিয়াও পৰিত্ৰাণ পোৱা নাই। পৰিত্ৰাণপ্ৰাপ্ত নোহোৱা আপোনাৰ কোনো বন্ধু আছেনে? তেওঁ বাট পৰি ৰ'ব, থাকি যাব, তেওঁৰনো কি হ'ব? যেতিয়া আপুনি প্ৰভুৰ লগ পাবলৈ উদ্বাউল হ'ব আৰু ঘূৰি চাই লাখ লাখ মানুহ বাট পৰি যোৱা দেখা পাব, আপুনি নিজকে কি বুলি সান্তনা দিব? হাই, মই আৰু অলপ বিশ্বস্ততাৰে কাৰ্য কৰা হ'লে, ঈশ্বৰৰ বাক্য মই আৰু কিছু লোকক বিলাব পৰা হ'লে কেনে উত্তম কথা হ'লহেঁতেন। ঈশ্বৰৰ পুত্ৰই মোক গ্ৰহণ কৰিলে, কিন্তু তেওঁবিলাক হ'লে বাট পৰি ৰ'ল। যিসকল লোক সেই সময়ত বাট পৰি যাব, তেওঁলোকৰ কেনে দুৰ্দশা হ'ব। পৰিত্ৰাণ পোৱাসকলে যি সময়ত স্বৰ্গত আনন্দ কৰিব, সেই সময়ত বাট পৰি যোৱাসকলে পৃথিৱীতে নৰক যাতনা ভোগ কৰিব। বিশ্বাসীসকলে প্ৰভুক লগ পোৱাৰ পূৰ্বে কষ্ট পালে আৰু এতিয়া পৃথিৱীত থাকি যোৱাসকলৰ যাতনা পোৱাৰ সময়। তেওঁলোকক সুযোগ দিয়া হৈ গ'ল। অনুতাপ কৰি ঘূৰি আহিবলৈ যথেষ্ট সময় দিয়া হ'ল, কিন্তু তেওঁলোকে বহুত পলম কৰিলে। সুযোগ গ্ৰহণ নকৰি তেওঁবিলাক এতিয়া সৰ্বশক্তিমান ঈশ্বৰ জিহুৱাৰ ক্ৰোধৰ ভাগী হ'বলৈ পৃথিৱীত থাকি গ'ল। হে প্ৰিয় বন্ধুসকল, যেতিয়া ঈশ্বৰৰ সন্মুখত আমি থিয় হ'ম, তেতিয়া তেওঁক আমি কি ক'ম? আমাৰ অৱহেলাৰ কাৰণে যেতিয়া আত্মাবোৰ ধ্বংস পাব, তেতিয়া আমি কি ক'ম? মই কেৱল নিজৰ বাবে চিন্তা নকৰি আনৰ বাবেও চিন্তা কৰিব লাগিছিল। বহুবিলাক হেৰুৱা আত্মাৰ পৰিত্ৰাণৰ অৰ্থে কৰিব পৰা কাৰ্যখিনিও মই নকৰিলোঁ। ঈশ্বৰৰ পুত্ৰ আহিল, মই পৰিত্ৰাণ পালোঁ, পিছত তেওঁবিলাক হ'লে বাট পৰি ৰ'ল। এতিয়াই যদি আমি তেওঁৰ কৰ্ম নকৰোঁ, তেনেহ'লে সেই সময়ত প্ৰভুৰ আগত আমি নিজকে কিদৰে দেখুৱাম? প্ৰিয় বন্ধুসকল, শাস্ত্ৰইনো এতিয়া আমাক কি কয়?
যোহনে কৈছে যে খ্ৰীষ্টতেই বাস কৰা, তেওঁতেই চলা আৰু তেওঁৰ বাক্যতেই জীয়াই থকা, তেতিয়াহে তেওঁৰ আগমনত আমি লাজ নাপাম। সময় বৰ তাকৰ, তেওঁৰ আগমনৰ দিন নিচেই ওচৰ চাপিল। অতি সোনকালে পুনৰুত্থানৰ দিন আহি আছে। আমি সময়ক কিনি লওঁ হওক, কিয়নো সেই বেয়া দিনবোৰ আহিব লাগিছে। আত্মাবোৰ নষ্ট হৈ গৈ আছে আৰু বহুতেই দুখ ভোগ কৰিবলৈ, অনন্তকালৰ বাবে বিনষ্ট হ'বলৈ বাট পৰি ৰ'ব। মোৰ বা আমাৰ কাৰণে যেন কোনো আত্মাই নষ্ট নহয়, এয়ে আমাৰ প্ৰভুলৈ প্ৰাৰ্থনা হওক। সেই ভয়ানক দিনৰ পৰা হাত সাৰিবলৈ, অন্য লোকক সহায় কৰিবলৈ এতিয়াই আমাৰ উত্তম সময়। প্ৰিয় বন্ধুসকল, প্ৰভু যীশু অহালৈ আহক আমি সকলোৱে প্ৰস্তুত হৈ বাট চাই নিৰন্তৰে প্ৰাৰ্থনা কৰি বিশ্বাসী হৈ থাকোঁ হওক, যাতে প্ৰভুৰ আগমনৰ দিনত আমি লাজ পাবলগীয়া নহওঁ।